মৃত বনৰীয়া হাতী উদ্ধাৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যুৰ সন্দেহ স্থানীয় ৰাইজৰ আজি ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত নুনাইপাৰৰ ধাননি পথাৰত পোৱা স্থানীয় ৰাইজে মৃত বনৰীয়া হাতী প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত তৎক্ষণাত বন বিভাগৰ লগতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত বনৰীয়া হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰে। প্ৰায় 12 বছৰ বয়সীয়া উক্ত বনৰীয়া হাতীটোৰ শুৰত থকা স্পষ্ট দাগৰ লগতে মৃতদেহটোৰ সমীপতে থকা বিদ্যুতৰ তাঁৰ প্ৰত্যক্ষ কৰি বিদ্যুৎপৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। অঞ্চলটিৰ ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ চৌহদত আৰু ধাননি পথাৰত তাঁৰ বান্ধি ৰাখি উক্ত তাঁৰত বিদ্যুৎ সংযোগ কৰাৰ ফলত সঘনাই বহু বনৰীয়া হাতীৰ কৰুণ মৃত্যু হৈছে যদিও এই ক্ষেত্ৰত বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাই এক প্ৰকাৰৰ ৰহস্যৰ সৃষ্টি কৰিছে। আনহাতে আজি উক্ত বনৰীয়া মৃত হাতীটো ধাননি পথাৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱা স্পষ্ট প্ৰমাণ থকাৰ পিছতো বৰ্তমানেও কোনো গোচৰ বন বিভাগে ৰুজু কৰা নাই। এই ক্ষেত্ৰত বন বিভাগৰ সৈতে মিতিৰালি কৰি থকা প্ৰকৃতিপ্ৰেমী সন্থাসমূহৰ নিৰ্লিপ্ত ভূমিকাও ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। ৰিপৰ্ট অৰূপ বড়ো, টংলা, নিউজ 24 বড়োলেণ্ড। To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.